একান্ত মনে জিত নামলৈ পুৰা হৰি তাক ৰাখি একান্ত মনে যদি আমি স্মৰণ কৰোঁ তেওঁ হৰিয়ে ৰক্ষা কৰি আমি আজি গৈ আছোঁ তিনিটা একেলগে ইমান মোটা মোটা মস্ত মস্ত মানুহ তিনিটা আমি উঠিছোঁ হাতী আৰু মাখি চাখি গোটেই লগত আছে আমি গৈ আছোঁ এটা ঠাইত আপোনালোকক দেখাই আছোঁ গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিবলৈ আশা কৰিছোঁ মস্ত মস্ত আমাৰ আজি ড্ৰাইভাৰ লৈ আহিছোঁ আজি মই নিজে কেমেৰা কৰি আছোঁ সদায় কালটো কৰে কালটো এনে 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 কৰে কালটো এনে 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 কৰে গতিকে আজি মই কৰি আছোঁ তো বন্ধুসকল এয়াই হৈছে মই আহিব খোজা আৰু আপোনালোককো দেখাবলৈ খোজা এইখনে হৈছে আমাৰ বঙাইগাঁও জিলাৰ একমাত্ৰ সত্ৰ বিষ্ণুপুৰ সত্ৰ এইখনে যিহেতু আজি শংকৰদেৱৰ তিৰোভাৱ তিথি সেই উপলক্ষে ইয়াতে বহুতো নাম গুণৰ আয়োজন কৰিছে গতিকে আহকচোন আমি তাকে অকণমান দেখুৱাবলৈ চেষ্টা কৰিম পলম নকৰি ভিতৰলৈ সোমাই যাওঁ আশা কৰিছোঁ মোৰ ভিডিঅ'টো আপোনালোকে চাই থাকিব গুৰু মোৰ গলা গৈ আমাক নিথৰুৱা কৰি থৈ প্ৰাণহীন হ'ল সমাজ দেখিছোঁ তাৰে প্ৰকাশ গুৰু মোক গলা গৈ নমস্কাৰ বন্ধুসকল সকলোকে লাইক কৰিলে চেনেললৈ পুনৰবাৰ মই জয়ন্ত নীলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ যিহেতু আজি শংকৰদেৱৰ তিৰোভাৱ তিথি সেই উপলক্ষে মই উপস্থিত হৈছোঁ আজি বিষ্ণুপুৰ সত্ৰত গতিকে ইয়াতে বহুতখিনি জানিবলগীয়া কথা আছে আপোনালোকে ভিডিঅ'টো চাই থাকিব তেতিয়া আহক সোমাই যাওঁ পলম নকৰি ভিতৰলৈ সোমাই যাওঁ ইয়াতে জানিবলগীয়া আৰু বুজিবলগীয়া বহুতখিনি কথা আছে শংকৰদেৱৰ সময়তে এৰি থৈ যোৱা শংকৰদেৱে নিজে ব্যৱহাৰ কৰা বিচনা নিজে ব্যৱহাৰ কৰা আঁঠুৱা তেখেতৰ খৰম বহুতখিনি বস্তু ইয়াতে আছে আৰু তেখেতে লিখা কীৰ্তন ঘোষা নাম ঘোষা সাঁচি পাতত ধুনীয়াকৈ থোৱা আছে মই যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম প্ৰথমতে সেৱা এটি জনাই লওঁ গুৰুজনৰ সেৱা জনালোঁ আহকচোন প্ৰথমতে ইয়াতে কি আছে দেখাবলৈ চেষ্টা কৰিম এইখনে হৈছে শংকৰদেৱৰ সময়তে বনোৱা নাও চাৰিওফালে চাৰি হাতী থাকে বুলি এটা শ্লোক আছে বৰগীত আছে সেইখন নাও এইখন তাৰপিছত এইখন দেখালোঁ ইয়াৰ পৰা আকৌ যাম ভক্তপ্ৰাণ আহিছে নাম প্ৰসংগ কৰি আছে যিহেতু শংকৰদেৱৰ তিৰোভাৱ তিথি সেয়েহে চালোঁ নাম চালোঁ তাৰপিছত ইয়াতে সংগ্ৰহালয় ইয়াতে বহুতখিনি তেখেতৰ বস্তু আছে গতিকে ভিতৰত সোমাই যাওঁ সোমাই যাই জানিবলৈ চেষ্টা কৰিম আমাৰ সত্ৰাধিকাৰ আছে তেখেতৰ পৰা জানিম কৃষ্ণ কৃষ্ণ বাপ আপুনি অকণমান জনাই দিব নেকি শংকৰদেৱে প্ৰথমতে ঘৰচীয়া সত্ৰৰ পৰা আহি কিনে ইয়াতে সত্ৰ এখন পাতি থৈ গৈছিলে ইয়াতে জীৱনৰ মানে অন্তিম সময়তে গুৰুজন আহি কিনে আহিছিলে আৰু তেখেতৰ মানে খৰমযোৰ তেখেতে ব্যৱহাৰ কৰা নিজৰ খৰম নিজৰ থৈ গৈছে আৰু তেখেতৰ মানে নাতি ল'ৰা হয় চতুৰ্বিষ্ণুপুৰ তেওঁৰ মানে খৰম এযোৰ আছে আৰু শংকৰদেৱৰ মানে দশম স্কন্ধ ভাগৱত এতিয়া সাঁচিপাতত আছে আৰু কীৰ্তন এইবিলাক আছে ৰামায়ণৰ কিছু আছে শংকৰদেৱৰ লাখতি আছে আৰু লাখতিৰ মানে বুঢ়াকালৰ যিহেতু লাখতি তাৰপিছত আৰু চতুৰ্বিষ্ণুপুৰৰ লাখতি আছে আৰু শংকৰদেৱে ব্যৱহাৰ কৰা আঁঠুৱা পায় আঁঠুৱাখন এইখন আঁঠুৱা পটহিলা তেতিয়াতো আৰু কোনো শংকৰদেৱৰ হেৰি নাছিল তেতিয়া মানে এই স্মৃতি হিচাপে মানে পদচিহ্নটো গুৰুজনাৰ মানে মানে তেতিয়া শব্দ হৈছিল বহুত গুৱাহাটীৰ পৰা আহি কিনে তেওঁলোকে মেডিচিন ৰিচাৰ্চ কৰে তেওঁলোকে এইবিলাক ধুনীয়াকৈ এনেকুৱা মানে হেৰি নাছিল কাগজ কলমবিলাক নাছিলে এতিয়া সাঁচি গছৰ মানে এয়া বা কৃষ্ণ সাঁচি গছত মানে একান্ত মনে জিত নামলৈ পুৰা হৰি তাক
সেই একান্ত মনে যদি আমি স্মৰণ কৰোঁ তেওঁ হৰিয়ে ৰক্ষা কৰিব। গতিকে ইয়াতে জানিলোঁ তেখেতে ধুনীয়াকৈ শংকৰদেৱে লিখি থৈ যোৱা সাঁচি পাতত শ্লোক শুনালে, খুব ভাল লাগিলে। এইবিলাকেই হৈছে বক্সবিলাকত শংকৰদেৱে এই কীৰ্তন ঘোষা, নাম ঘোষা সকলোখিনি ধুনীয়াকৈ ৰাখি থৈছিলে। আৰু এইটো গুৰুজনাৰ প্ৰতিমূৰ্তি হয়। ইয়াতে এইটো ধুনীয়াকৈ এযোৰ খৰম আছে, তেখেতে ব্যৱহাৰ কৰা খৰমযোৰ, সৌযোৰ ইমান ওচৰত যাব নোৱাৰোঁ বাৰু, তথাপি দেখাবলৈ চেষ্টা কৰিছোঁ। খৰমযোৰ দেখা পাইছে। তাৰপিছত ইয়াতে পদশীল আছে, আমাৰ সত্ৰাধিকাৰে কৈ দিলে অলপ আগতে, কথাখিনি ভালদৰে বুজিব পৰা নাই যদি মই কৈ আছোঁ। এখন বৰকাহ, আগৰ সময়ত একো নাছিলে, এইখন বজাইছিলে। ইয়াতে ধুনীয়াকৈ সাঁচি পাতত লিখা ধুনীয়াকৈ গুণমালা, কীৰ্তন ঘোষা, নাম ঘোষা ধুনীয়াকৈ ৰাখি থৈছে। গুৱাহাটীৰ পৰা মানুহে ৰিচাৰ্চ কৰি ইয়াতে ধুনীয়াকৈ থৈ গৈছে। ইয়াৰ পৰা কিছুমান বস্তু আৰু বৰপেটা সত্ৰত লৈ গৈছে। গতিকে দেখুৱালোঁ। এইবাৰ আকৌ তেখেতৰ বিচনাখন দেখুৱাবলৈ চেষ্টা কৰিম, কোনটো ৰুমত আছে। এইটো ৰুমত আছে তেখেতৰ বিচনাখন, খুব সুন্দৰকৈ ৰাখি থৈছে। এইখনে হৈছে তেখেতৰ শোৱা বিচনাখন, এইখন এৰি থৈ গৈছে। ধুনীয়াকৈ এইবিলাক মণি মুকুতা লগা কাপোৰ তেখেতে ব্যৱহাৰ কৰা চাগে নাজানো। তাৰপিছত ধুনীয়াকৈ ৰাখি থৈ দিছে। এতিয়ালৈকে কি কাঠেৰে বনাইছিল ভগৱান জানে। গতিকে সেই কাঠ এতিয়া ইমান ধুনীয়াকৈ আছে মানে ক'ব নোৱাৰা। তো দেখালোঁ। এইখন হৈছে বিষ্ণুপুৰ সত্ৰ, বঙাইগাঁও জিলাৰ একমাত্ৰ সত্ৰ আমাৰ এইখনে বিষ্ণুপুৰ সত্ৰ। ইয়াতে প্ৰতি বছৰে শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে ইয়াতে সভা বুলি কয়, নাম প্ৰসংগ কীৰ্তন হৈ থাকে, বহুত ভক্তপ্ৰাণ আহে। ইয়াৰ পৰা আমি ঘৰচীয়া সত্ৰলৈ যাম, য'ত শংকৰদেৱ প্ৰথমে আছিল। আহকচোন ঘৰচীয়া সত্ৰলৈ যাওঁ। এইখনে হৈছে ঘৰচীয়া সত্ৰ, বিষ্ণুপুৰ সত্ৰৰ পৰা কিছু দূৰ আঁতৰত। গতিকে আমি তাত আহিলোঁ। ইয়াতে অকণমান দেখাবলৈ চেষ্টা কৰোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। প্ৰথমে মই সোমাই আহিলোঁ। এইখনে হৈছে ঘৰচীয়া সত্ৰ। শংকৰদেৱে প্ৰথমে এই সত্ৰখনতে আছিলে। এইখনো বঙাইগাঁও জিলাৰ একমাত্ৰ সত্ৰ, ঘৰচীয়া সত্ৰ। এইখনে মোৰ পিছফালে থকা সত্ৰখন। মই ভিতৰলৈ সোমাই যাওঁ। ইয়াতে সত্ৰখন গুৰুজনৰ এইটো ডবা আছে। তাৰপিছত ইয়াতে কি আছে, তেখেতৰ থাপনাখন আছে, কীৰ্তন ঘোষাৰ যিখন থাপনা শংকৰদেৱৰ। এই সত্ৰতে তেখেতে প্ৰথমে আছিলে, আহি পেলাই ইয়াৰ পৰা বিষ্ণুপুৰ সত্ৰত গৈছে। তাৰ পৰা বিষ্ণুপুৰ সত্ৰৰ পৰা আকৌ বৰপেটা সত্ৰলৈ গৈছে তেখেতে। সত্ৰাধিকাৰজনে মোক নিৰ্মালি দিলে, কিন্তু পাতটো কিবা নৰসিংহৰ পাত নে বকুল ফুলৰ পাত, কিবা তেনেকুৱা পাত। মই সুধিলোঁ কি ফুলৰ বা কিহৰ এইটো পাতটো, কি কয় নিৰ্মালি, ক'ব নাপায় তেখেতে ক'লে। গতিকে বাৰু কিবা এটা ৰহস্য আছে যদি নাজানো মই। ঠিক আছে বাৰু। ইয়াৰ পাছত আমি আইসকলে নাম কীৰ্তন কৰি আছে, আমি অকণমান চালোঁ, বহিলোঁ, অকণমান চালোঁ, চাই পোহৰ। যিহেতু মই ৰাতিপুৱা সোমাইছোঁ, তাৰপিছত আকৌ বিষ্ণুপুৰ সত্ৰলৈ আহিলোঁ। আহি প্ৰসাদ ল'লোঁ, গুৰুজনাৰ প্ৰসাদ খালোঁ। তাৰপিছত কমিটিৰ তৰফৰ পৰা আমাক জলপান খাবলৈ দিলে, পুৰি চাহ খাবলৈ দিলে। তাৰপিছত ইয়াৰ পৰা আমি ইয়াতে মেলা হয় এখন, খুব প্ৰতি বছৰে খুব ডাঙৰকৈ মেলা হয়। যিহেতু মই দুপৰীয়াৰ সময় আছোঁ, কোনো মানুহ অহা নাই, আহিব ভক্তপ্ৰাণ আহিব, মেলা চাবলৈ আহিব বা নাম প্ৰসংগ উপভোগ কৰিবলৈ আহিব। গতিকে খুব ডাঙৰকৈ মেলা হয় আৰু ইয়াতে একমাত্ৰ এই তিৰোভাৱ তিথি উপলক্ষে এখন ডাঙৰ মেলা হয়। অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ, আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব। এইখনে হৈছে মেলাখন। সোমাই চালোঁ, এতিয়া কিছুমানে পাতি আছে, দোকানীবিলাক বহুত দূৰ দূৰণিৰ পৰা আহিছে, মেলা পাতি আছে, কিছুমানে পাতিছে। গতিকে সন্ধিয়ালৈ ইয়াতে সোমাব নোৱাৰে আৰু ইমান মানুহ হৈ যায়। গতিকে সেইকাৰণে দুপৰীয়াৰ সময়তে আহিলোঁ, ৰাতিপুৱাৰ পৰা আহোঁতে দুপৰীয়া হৈ গ'ল। গতিকে অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। ৰাকেশ আমাৰ পুৰা ব্যস্ত, ট্ৰেইন লগ পাইছে। তাৰপিছত এয়া কি ল'ম, এটা গাড়ীৰ চাবি লকেটে লৈ আহিছোঁ যেতিয়া, মেলাখনত সোমাইছোঁ যেতিয়া, গতিকে লকেট এটা লৈ লওঁ। হৈ গ'ল লকেট, ৰাকেশে লকেটটো ফিটিং কৰি আছে। তাৰপিছত আমি যাম। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে, যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ নকৰাকৈ নাথাকিব। যিসকলে মোৰ চেনেল নতুন হয় প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব। নেক্সট ভিডিঅ'ত লগ পাম তাৰে কামনা কৰি আজিলৈ বাই বাই।